নমস্কাৰ জোনালী কিটচেন এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বনাম এখন পঁইতা ভাতৰ থালি। গৰম বহুত পৰিছে, গৰমৰ বতৰত পঁইতা ভাত খাই বহুত ভাল লাগে। পঁইতা ভাত এক যাদুকৰী ভাত। পঁইতা ভাত বেয়া পোৱা মানুহ আমাৰ অসমত প্ৰায় কমেই ওলাব। আহকচোন এতিয়া পঁইতা ভাতৰ লগতনো মই আজি কি বনাওঁ। এতিয়া মই এই তিতা কেৰেলাকেইটা গোটাকৈ এনেকৈ ইয়াত পানীত দি দিম। লগতে মই দুটা আলু কাটি লৈছোঁ, আলুকেইডোখৰ ইয়াত মই দি দিম। লগতে দি দিম এটা কণী আৰু কেইটামান কঁঠাল গুটি। এতিয়া মই এইখিনি বইল কৰি ল'ম। এতিয়া মই বনাম এইফালে কচু পিটিকা। কচু পিটিকা মই জলকীয়া লৈছোঁ, ভোট জলকীয়া এডোখৰ আৰু ঔটেঙা, কুমলীয়া ঔটেঙা সৰু সৰুকৈ কাটি লৈছোঁ। লগত লৈছোঁ নহৰু কেইফুটামান। এতিয়া মই এইফালে কেৰাহীখন পাতি থৈছোঁ। ইয়াত মই এতিয়া যিহেতু আমাৰ খৰি নাই, সেইটো কাৰণে এতিয়া আমি কেৰাহীতে মানে গেছৰ ওপৰতে এনেকৈ দি দিম। দি লৰাই দিম আৰু অলপ নিমখ দি দিম। দি এনেকৈ লৰাই দিম। লৰাই এনেকৈ সাপৰটো মাৰি কম গেছত সিজিবলৈ দিম। এইফালে এতিয়া মই গৰৈ মাছ আনি জীয়াই থৈছিলোঁ। এতিয়া মই মাছটো পুৰিম। এতিয়া মই গেছত এনেকৈ এখন জালনা পাতি লৈছোঁ। ইয়াত মই এতিয়া মাছটো দিম। এতিয়া মই এইফালে কেৰাহী পাতি তেল দি লৈছোঁ। তেল দি এতিয়া মই ইয়াত মাছটো ফ্ৰাই কৰিম। এইফালে এতিয়া গৰৈ মাছ পুৰিলোঁ। এতিয়া এইফালে মই পিঁয়াজ দুটা এনেকৈ পুৰি ল'ম। লগতে নহৰু কেইফুটামানো এনেকৈ পুৰিম। এতিয়া দুটা বিলাহী মই এনেকৈ ইয়াত পুৰি ল'ম। এতিয়া মই গোটেই পিটিকাখিনি এনেকৈ বনাই ল'ম। এই আলু লৈছোঁ আৰু কণী লৈছোঁ। লগতে অকণমান কেঁচা পিঁয়াজ লৈছোঁ। নিমখ লৈছোঁ। কেঁচা তেল লৈছোঁ। এতিয়া এনেকৈ এইখিনি আলু আৰু কণী পিটিকাখিনি বনাই ল'লোঁ। এতিয়া বনাম কঁঠাল গুটি পিটিকাখিনি। কঁঠাল গুটিখিনি এনেকৈ পিটিকি ল'ম। পিটিকি নিমখ আৰু অলপ তেল, অকণমান কেঁচা পিঁয়াজ দিম। এতিয়া মই এনেকৈ বিলাহীকেইটা পিটিকিম পুৰি লোৱা। বিলাহী পিটিকাত মই দিম পুৰি থোৱা নহৰু কেইফুটা। পুৰি থোৱা নহৰু বিলাহী পিটিকাত দিলে খাবলৈ খুব ধুনীয়া হয়। এতিয়া অকণমান দি দিছোঁ মিঠাতেল। বিলাহী পিটিকা এনেকৈ নহৰু আৰু অকণমান মিঠাতেল দি পিটিকিলে বহুত ধুনীয়া হয় খাবলৈ। এয়া এতিয়া বিলাহী পিটিকাও ৰেডি। ইয়াত মই পুৰি লোৱা গৰৈ মাছ আৰু মান ধনিয়া পাত, লগতে পুৰি লোৱা পিঁয়াজটো এনেকৈ পিটিকি ল'ম। গৰৈ মাছৰ পিটিকাত মান ধনিয়া নহ'লে ধনিয়া, ছিজনত ধনিয়া দিলে বহুত ভাল লাগে খাবলৈ। মই ধনিয়া নাই বাবে মান ধনিয়া পাত দিছোঁ। এয়া গৰৈ মাছৰ পিটিকাও ৰেডি হৈ গ'ল। এতিয়া মই পিটিকিম তিতা কেৰেলা আৰু আলু। তিতা কেৰেলা মই গুটিৰ সৈতে দি দিছোঁ, কাৰণ গুটিকেইটা
কটক কটক কৰিলে খাবলৈ ভাল লাগে। আপোনালোকে কেনেকুৱা পায় নাজানো। এতিয়া মই ইয়াত দি দিম নিমখ, এইফালে দি দিম মিঠাতেল। এয়া তিতাকেৰেলা পিটিকাও প্ৰায় ৰেডি হ'ল। তিতাকেৰেলা পিটিকাও ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত যিখিনি কচু পিটিকা কেৰাহীত দি লৈছিলোঁ, শুকানকৈ কেৰাহীখন পাতি তাতে তেল নিদিয়াকৈ মই কচুখিনি এনেকৈ দি দিছিলোঁ। এইখিনি এতিয়া কচু পিটিকাও ৰেডি হৈ গ'ল। এতিয়া মই লৈছিলোঁ এফালে মাছ ফ্ৰাই কৰি। এতিয়া মোৰ মাছো এফালে এপিচ লৈ লৈছোঁ। এয়া এতিয়া পঁইতা ভাতৰ লগত খাবলৈ গোটেইখিনি পিটিকা ৰেডি হৈ গ'ল। এতিয়া এইখিনি পঁইতা ভাতত মই দি দিম অলপ নিমখ, অকণমান মিঠাতেল। মিঠাতেল দিলে খাবলৈ বহুত ভাল লাগে। অলপমান কেঁচা পিঁয়াজ দি দিছোঁ। এতিয়া এনেকৈ গোটেইখিনি সানি ল'ম। লগত খাবলৈ মই আৰম্ভ কৰিছোঁ এইখিনি পিটিকা। এতিয়া খাওঁ, আপোনালোকে চাব। খুব ধুনীয়া হৈছে। আচলতে পঁইতা ভাতৰ পিটিকাৰে বহুত ভাল লাগে খাই পঁইতা ভাত। এয়া পঁইতা ভাত খাই এতিয়া আজৰি হ'লোঁ, চব খালোঁ, একো নাই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব, তেতিয়া আহিবলগীয়া নটিফিকেশ্যনবিলাক সকলো পাই থাকিব।